তেন্তে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ আৰু এইফালে আৰম্ভ কৰাৰ আগত ইণ্ট্ৰটো দি লওঁ নহয় জানো। তেন্তে হাই হেল্ল' নমস্কাৰ সকলোকে, মই নিতাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে দেখিছেনে মাকে কিবা বেলুন ফুলাই আছে। কিহৰ কাৰণে ফুলাই আছে আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ ফাৰ্ষ্টতে দেখিলেই, তথাপিও জনাই দিওঁ যে আজি আমাৰ দেহামনৰ বাৰ্থডে, মানে এবছৰ হ'ল দেহাৰ। এয়া দেখিছেনে দেহামন শুয়ে আছে, তাৰ যে খুব টোপনি, তাতে আকৌ উঠাৰ পিছতে দেহামনৰ খুব অভিমান, দেখিছেনে মুখখন ফুলাই বহি আছে। এইফালৰ পৰা মই ইমানেই চিঞৰিছোঁ হেপী বাৰ্থডে বুলি, কিন্তু তাৰ কোনো ৰিয়েক্টেই নাই। আৰু ৰিয়েক্টনো কৰিব কেনেকৈ, সি এতিয়া বুজি পালেহে। বাৰু এই ভিডিঅ'টো সাঁচি থ'লোঁ সি বুজি পোৱালৈকে। আৰু এইফালে দেখিছেনে এয়া হৈছে ডেক'ৰেশ্যন পৰ্ব। এইফালে আমাৰ দেহামনে ধুনীয়াকৈ বহি চাই আছে, কিন্তু কাকো পাত্তা নিদিয়ে, কাৰণ সি আজি পিন্ধিছে নতুন কাপোৰ, আৰু নতুন কাপোৰ পিন্ধিলে সি যে ঘৰত নাথাকে, তাক লৈয়ে যাব লাগিব ফুৰাবলৈ। আৰু এইফালে হৈ গ'ল পূৰা একদম মানে ডেক'ৰেশ্যন কৰা পৰ্ব। আৰু মই এইফালে হাঁহি আছোঁ, দেখিছেনে মোৰ দাঁতকেইটা আজি খুব ৰঙা, কাৰণ খালোঁ মই তামোল। আৰু এইফালে আদি, আৰু বাকীখিনিক চিনাকি কৰাই নিদিওঁ দিয়ক, পিছে পৰে কেতিয়াবা আকৌ চিনাকি কৰাই দিম চিনাকি পৰ্বত, কিন্তু আজি যিহেতু ভিডিঅ'টো ইমানো দীঘল নহয় সেইকাৰণে। আৰু এইফালে আমাৰ একদম কৰ্মত লাগি গৈছে, সেইটো হৈছে মাষ্টাৰ চেফ নিতুল দা। তেওঁ ইমানেই টেষ্টি খানা বনায়, আপোনালোকে যদি কেতিয়াবা খায় তেন্তে নিশ্চয় গম পাব। আৰু এইফালে ডেক'ৰেশ্যন কৰা হৈ গ'ল, বাকী আমি একো তাত সহায় কৰা নাই, সেয়া বাচ্ছা পাৰ্টিয়ে যি জানিছে তাকে তেনেকৈ ডেক'ৰেশ্যন কৰিছে, যিহেতু কেক কাটিব লাগে সেইকণ জেগাত। আৰু বাকীখিনি ডেক'ৰেশ্যন তেনেকৈ বৰ বিশেষ কৰা নাই। আৰু এয়া ডেক'ৰেশ্যন কৰা হ'ল, ইফালে আহি গ'ল কেক, আৰু কেকটো আনবক্সিং কৰাৰ দায়িত্বটো মোৰ ভাগতে পৰিলে, আৰু সেয়ে মই এতিয়া কেক আনবক্সিং কৰাত লাগি গ'লোঁ। আৰু এইফালে মই এনেই অকণমান ফটোৱামি কৰি দিলোঁ, আৰু বাকী বাদ দিলোঁ। এতিয়া আমি আহোঁ মেইন পৰ্বলৈ, মানে কেক কটা পৰ্ব। আৰু এইফালে আমাৰ দেহামনৰ কেপ দেখিছেনে, আধা আধি শেষেই হ'ল, বাৰ্থডে কেক কটালৈকে নৰখিলেই, কাৰণ সি আজি সেইটো লৈয়ে ব্যস্ত হৈ আছে। কাৰণ নহ'লে সি বহুত আমনি কৰিছে, যিহেতু তাৰ মানে মানুহ দেখিলেই নেকি সি অকণমান, আৰু নতুন কাপোৰ পিন্ধিলেই সি মানে ঘৰত থাকিব একেবাৰে নিবিচাৰে, তাক অকণ ফুৰাব মেলিব লাগে, যিহেতু মই প্ৰথমতেই কৈছোঁ। এতিয়া সি চাকুখন লৈ পেলাই মানে কেক কাটিবলৈ লাগিছে, আৰু ভয়ো খাইছে অকণমান। এইফালে সকলোৱে তাক আশীৰ্বাদ দিব যাতে তাৰ আহিব লগা দিনবোৰ ভালে কুশলে যায়, সি এজন ভাল মানুহ হয়, সেইটোৱে আমি বিচাৰোঁ। তাকে আজি তাৰ কেক কটা পৰ্ব ইয়াতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ তাক লৈ। আৰু এইফালে আমাৰ দেহামনৰ কেক কটা হৈ গ'ল, আৰু এতিয়া আমাৰ দেহামনো কেক অকণমান খাই লৈছে। আৰু চাব দেই সি মিঠা পাই কি কৰে, ৰ'ব অলপমান চাই থাকক, তেতিয়াহে জনাব, মানে দেখাব পাৰিম আপোনালোকক সি কি কৰে। আগলৈ চাই থাকক। এইয়া মই কৈছিলোঁ নে, এতিয়া দেউতাকৰ আঙুলিটো সি এৰিয়ে নিদিব, একদম খায়ে থাকে মানে। ঠিক আছে বাৰু, এতিয়া আমাৰ দেউতা মানে গ'ল কেক চেক খাই পেলাই ভিতৰলৈ, মানে টিভি চাবলৈ। আৰু এইফালে আমাৰ দেহা মানুহে এতিয়া বাপেকৰ কোচত আহি ল'লে। আৰু এইফালে মাকে এতিয়া কেক খোৱালে বাপেকক, দেহা মানুহটো এতিয়া আকৌ মাকৰ কোচলৈ যায়, কিন্তু আৰু মাককো খুৱাই মেলি এতিয়া কেক কটা পৰ্ব শেষ কৰি বাহিৰলৈ আহিলে। আৰু দেহা মানুহ মানে আজি ইমানেই আমনি কৰিছে, এয়া দেখিছেনে মোৰ হাততো হাত তুলি। আৰু এইফালে আমাৰ প্ৰসাদ লাভাৰ, মানে প্ৰসাদ খাই খুব ভাল পায় মৃদুল দা। আৰু এয়া হৈছে হীৰক, এয়া আপোনালোকক এতিয়া সকলোকে নমস্কাৰ দিব, চাব দেই এয়া দেখিলে। আৰু এয়া এতিয়া দাদাই কৈছে জয় শ্ৰীৰাম, মানে দাদা হৈছে একদম হনুমান ভক্ত। আৰু এয়া বৰমাক আগৰ ভিডিঅ'টো দেখিছে, চিনি পায়েই বাৰু, তুমি অকণমান সকলোকে দেখাইছে। এয়া আমাৰ দেহা মানুহ এনেই অকণমান নাটক কৰিলে মোৰ কোচত আহা, কিন্তু মোক ঠগি দিলে। আৰু নেক্সট ডে মানে এয়া দেহা মানুহ মই ওলাই মেলি ল'লোঁ, সি যোৱা কথা নাছিলে। আজি যিহেতু মোৰ লগৰ এজনী হালধি ৰচম আছে, আৰু সেয়ে তাইৰ হালধি ৰচমলৈ ওলাইছিলোঁ, কিন্তু সি মানে ইমানেই মৰম লগাই কৰিলে যে নাই, তাক লৈ যোৱা কথা ওলাল, আৰু আমি আহি পাই গ'লোহি সেই লগৰজনী ঘৰত। আৰু এইফালে দেহামন মানে স্কুটিত উঠাই থ'লে সি বহুত বেছি ভাল পায়, কিন্তু বা ঘূৰি ফুৰিবলৈ পালে খুব ভাল পায়, কিন্তু নহ'লে সি বহুত আমনি কৰে। আৰু এয়া কইনা, মানে ব্ৰাইড টু বি। আৰু এয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, বাকী আহি আছে।